লৈ আহিছোঁ আপোনালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ বাতৰি লৈ। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰিব। আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। যে আজিৰ প্ৰথমটো খবৰেই হৈছে যে পবিত্ৰ ভাদ মাহলৈ মাজত মাত্ৰ এটা দিন, যে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানত ব্যস্ত ভকত বৈষ্ণৱ। যে মাজত মাত্ৰ এটা দিন, যে অসমীয়া জাতিৰ সাংস্কৃতিৰ অনুশীলনৰ মাহ হিচাপে পৰিগণিত হোৱা ভাদ মাহত অসমৰ বৈষ্ণৱ ধৰ্মাৱলী ৰাইজৰ মাজত এক আনন্দময় ভক্তিৰসৰ সঞ্চাৰ ঘটে। যে পুৱাৰ পৰা নিশালৈকে গায়নৰ গীতৰ ৰাগ, বায়নৰ খোলৰ চাপৰ হৰি নামৰ আমোল ধমনীত মুখৰিত হয়। যে অসমৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো চুবুৰী, প্ৰতিখন চহৰ নগৰ উৎকণ্ঠ অঞ্চল। যে গুৰুজনাৰ জন্মধাম বৰদ্ৰব্যত মঙলবাৰে শাওণ ভাদৰ সংক্ৰান্তিৰ দিনাৰ পৰা নাম ৰখা পূৰ্ব আৰম্ভ হ'ব। যে সত্ৰৰ ভকত বৈষ্ণৱ ভাদ মাহৰ পৰম্পৰাগত ঐতিহাসিক জীপাল কৰি তুলিবৰ বাবে সোমবাৰৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছে। যে ভকত বৈষ্ণৱ তথা পৰিচালনা সমিতিৰ সদস্যসকলে থান প্ৰাংগণৰ বিভিন্ন স্থান পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰিছে। আৰু ২ নম্বৰ খবৰটি হৈছে যে মাইবাঙত দুদিনৰ মূৰে মূৰে গুলীচালনা, DNLে জড়িত থকাৰ সন্দেহ। যে স্বাধীনতা দিৱসৰ সন্ধিয়া ৭ বজাত মাইবাং ডিগ্ৰী মহাবিদ্যালয়ৰ সমীপত লংচেপ এলেকাত ধাৰাসাৰ গুলীবৰ্ষণৰ ঘটনাই ডিমা হাছাও জিলাবাসীক আজিও আতংকিত কৰি ৰাখিছে। ১৩ আগষ্ট তাৰিখেও সেই একেটা অঞ্চলত বৃহৎ সংখ্যক গুলীবৰ্ষণৰ শব্দই অঞ্চলবাসী আতংকগ্ৰস্ত কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে ১৫ আগষ্টৰ স্বাধীনতা দিৱস বৰ্জন কৰি ১৪ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৫ বজালৈ DNLA নামৰ নৱগঠিত উগ্ৰপন্থী সংগঠনটোৱে হিড়িম্বা-ৰাজি জিলাৰ দাবিত ৩৬ ঘণ্টীয়া বন্ধৰ আহ্বান কৰিছিল। যে মাইবাং মহকুমাৰ সদৰ কাৰ্যালয়ৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দূৰত ১৩ আৰু ১৫ আগষ্টৰ নিশা এনেদৰে ধাৰাসাৰ গুলীবৰ্ষণৰ ঘটনাই সেই অঞ্চলটোত DNLৰ সদস্যৰ নিৰাপদ বিচৰণ কথাকে প্ৰতিপন্ন কৰিছিল। সেই সন্দৰ্ভত স্থানীয় লোকৰ মতে কিছু সংখ্যক সশস্ত্ৰ যুৱকে গুলীবৰ্ষণৰ ঘটনাৰ পিছত অঞ্চলবাসীক তেওঁলোকৰ চাল-চলন সন্দৰ্ভত কোনো কথা ৰাজহুৱা নকৰিবলৈ সকিয়নি দি থৈ যায়। এই কথা উল্লেখ কৰা প্ৰয়োজন যে যোৱা কিছুদিনত মাইবাং এলেকাত সশস্ত্ৰ সংগঠনটোৱে বিভিন্ন লোকৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে। তাৎপৰ্যপূৰ্ণভাৱে ১৫ আগষ্টৰ দিনা ডিমা হাছাও সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ চৌহদতে ধাৰাসাৰ গুলীবৰ্ষণৰ শব্দ অঞ্চলবাসীয়ে শুনা বুলি অভিযোগ উঠিছিল। কিন্তু এই পৰ্যন্ত প্ৰশাসনে কোনো তথ্য প্ৰকাশ নকৰাত বিষয়টো ৰহস্যপূৰ্ণ হৈ পৰিছে। আৰু ৩ নম্বৰ খবৰটি হৈছে যে আফগানিস্তানত থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে চৰকাৰৰ বিশেষ ব্যৱস্থা। যে আফগানিস্তানৰ ৰাজধানী কাবুলত প্ৰৱেশ কৰিলে তালিবান। যে সমগ্ৰ দেশখনত এতিয়া তালিবানৰ বিজয় উল্লাস, দেশখনৰ সাধাৰণ জনতাকে ধৰি বিদেশী লোকসকলৰ মাজত সৃষ্টি হৈছে আতংকৰ। যে আফগানিস্তান এৰিবলৈ সাজু হৈছে হাজাৰ হাজাৰ বিদেশী লোকৰ লগতে আফগানিস্তানৰ নাগৰিকৰ ইতিমধ্যে কাবুল বিমানবন্দৰত এই লোকসকলে ভিৰ কৰিছে। যে আফগানিস্তানৰ এই সমগ্ৰ পৰিস্থিতি ভাৰত চৰকাৰে নিৰীক্ষণ কৰি আছে। জানিব পৰা মতে ভাৰত চৰকাৰে কাবুলৰ জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈছে। যে ভাৰত চৰকাৰে সাজু কৰি ৰাখিছে এয়াৰ ইণ্ডিয়াৰ ২খন বিমান। যে ভাৰতীয় নাগৰিকক কাবুলৰ পৰা উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰে সাজু কৰিছে পৰিকল্পনা। এই জৰুৰীকালীন অভিযানৰ বাবে ভাৰতে গঠন কৰিছে এক বিশেষ উদ্ধাৰকাৰী দল।